নমস্কাৰ সকলোকে আৰু আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ইপিনে আমাৰ জলকীয়া কেইডাল দেখিছেনে ইমান ধুনীয়াকৈ লাগিছে কিন্তু দুই এটা পচি গৈ আছে কিজানি নজৰে লাগিছে ভাবি আছোঁ দেই এনেকৈ আৰু এনেও পচিব পাৰে দেখিছেনে বৰষুণ এইকেইদিন বৰষুণ দি আছিলে কিন্তু আজি আৰু বহুত ৰ'দ দিছে আৰু ইপিনে আৰু ৰাতিপুৱা মোৰ কামবোৰ আধা আধি হৈয়ে গ'ল কিন্তু আজি ভাবিছোঁ গুণগুণৰ যিহেতু অকণমান গাত কিবা কিবি ওলাই আছে গছৰ পৰা নিমপাত আনো আৰু ইপিনে গছত ছিঙি আছোঁ নিমপাতত খোজতিৰ কাৰণে আমাৰ দেহৰ কাৰণে বহুত উপকাৰিতা আৰু ইপিনে নিমপাত লৈ গুণগুণৰ মাথাত লগাই দিছোঁ ইপিনে জবা ফুলৰ পাত যিহেতু চুলিখিনি তাইৰ কেঁকোৰা হয় অকণমান মিহি হ'বৰ কাৰণে আৰু আহৈমতো চাওঁ এতিয়া ভাতকেৰেলা লাগিছেনে নাই গছত চাই লওঁ কাৰণ যিহেতু ৰাতিপুৱা আজি একোৱে বনোৱা হোৱা নাই এতিয়ালৈকে ভাবিছোঁ গছৰ দুই এপাত বস্তু লাগিলে ভালো লাগে ছিঙি আৰু ইপিনে ভাতকেৰেলা চাই আছোঁ এনেকৈ আৰু ইপিনে দেখিছেনে গছডাল ইমান ধুনীয়াকৈ ওলাইছে আৰু দুই এটা লাগিও আছে আৰু ইপিনে এইটো ভাতকেৰেলা ছিঙি ল'লোঁ যিহেতু বহুত ডাঙৰ ভালদৰে হোৱা নাছিলে কিন্তু ভাজিবৰ কাৰণে তেনেকৈ একোৱেই নাছিলে ঘৰত তাৰ কাৰণে ভাতকেৰেলা এটা লৈ ল'লোঁ আৰু এতিয়া চাওঁ ৰ'ব আছেনে নাই আৰু আছে কিন্তু বহুত সৰু সৰু হৈ আছে আৰু অকণমান ভিতৰৰ পিনে সোমাই যায় চাওঁ বোলো ইপিনে দেখিছেনে অকণি হৈ আছে দুই তিনিডাল ভাতকেৰেলা গছ হৈছে ইপিনে দুই এপাত বস্তাৰ ভিতৰতে মাটি সোমাই কচুও ৰুইছোঁ আৰু ইপিনে কাপোৰবোৰ মেলি দিছোঁ আৰু ইপিনে দেখিছেনে ৰঙালাওডাল ইমান ধুনীয়াকৈ লাগিছে মানে পাতবোৰ ডাঙৰ হৈছিলে কিন্তু লাওহে এতিয়ালৈকে নাই লগা আৰু ইপিনে এডাল ভাতকেৰেলা আছিলে কিন্তু ভাতকেৰেলাবোৰ বহুত টাইট হৈ যায় আৰু ইপিনে ভাবিলোঁ আৰু কাপোৰখিনি অকণমান মেলি দি লওঁ আৰু ভালদৰে যিহেতু বৰষুণো আহিব পাৰে ৰ'দটো দেখি কিন্তু বৰষুণৰ বতৰ যেনে লাগিছে যিহেতু ৰাতিপুৱা বেছিকৈ মানে ৰ'দ দিলে আবেলিলৈকে বৰষুণ আহে কিন্তু আজি তেনেকুৱা নহ'লে বাৰু আৰু পিনে কাপোৰখিনি ওলোটাই অকণমান আৰু ৰ'দত অকণমান ওলোটাই দি আছোঁ যিহেতু এইখিনিত আমাৰ ৰ'দবোৰ ধুনীয়াকৈ পৰে আৰু পিনে গাড়ী মটৰ ভালদৰে থোৱা হয় আৰু মানে এইখিনি আমাৰ কাপোৰ মেলি দিয়া আৰু গাড়ী থোৱা জেগা পিনে ঘৰত আহি ভালদৰে পাতকেইটা ছিঙি আৰু ভালদৰে ধুই ভাবিছোঁ মিক্সিতে পিচি দিওঁ আজি আৰু অৱশেষত কি হ'ল গম পাইছেনে মিক্সিত কিজানি অকণমান জলকীয়া লাগি আছিলে মছলা বটা যায় যে তাইৰ একদম গাটোত মানে ধৰিলে তথাপিতো এতিয়া মানে ভালদৰে মই মিক্সিত ভালদৰে ধুই ল'ম আৰু এতিয়া ভালদৰে ধুই আৰু এইটো মিক্সি পাতিটো আনিলোঁ সৰুকৈ আৰু ভালদৰে মানে আৰু অকণমান ঘঁহি আৰু ভালদৰে ধুই আনিছোঁ আৰু নেক্সট এনেকৈ আৰু অকণমান পিচিব লৈছোঁ আৰু এইপিনে দ্বিতীয়বাৰ পিচিছোঁ দেই প্ৰথমবাৰ পিছৰ পিছত অকণমান তাইক মানে জলকীয়া ভাৱ হ'ল আৰু ইপিনে পানী অকণমান দিছোঁ ইপিনে পিছা হৈ গ'ল।